নমস্কাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী হোৱাকৈ বা যদিহে আপোনালোকে এডিআৰই বা অসম পুলিচৰ বাবে প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় জিকে লগতে লৈ আহিছোঁ আজি গুৰুত্বপূৰ্ণ জিকে টপিক হৈছে পলিটিকেল সায়েন্সৰ ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে চাওঁ আহক আজি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু এইখিনিতে জনাই থব বিচাৰিছোঁ আজিৰ ভিডিঅ'টো যদি আপোনালোকক সঁহাৰি পাওঁ পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ইনফৰমেশ্যন ভিডিঅ' লৈ আহিম প্ৰথম প্ৰশ্ন লৈছোঁ প্ৰশ্ন নম্বৰ 1 কোন চনত বেনিজিৰ ভোটটোক হত্যা কৰা হৈছিল অপশ্যন দিছে এ 1952 চনত বি 2008 চনত চি 1984 চনত ডি 2020 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 2008 চনত গতিকে 2008 চনত বেনিজিৰ ভোটটোক হত্যা কৰা হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 2 মাৰ্শ্বাল পৰিকল্পনা ইয়াত কি কৈছে নিশ্চয় মনত ৰাখিব মাৰ্শ্বাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল অপশ্যন দিছে 1952 চনত বি 2001 চনত চি 1948 চনত ডি 2020 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ 1948 চনত গতিকে মনত ৰাখিব যে 1948 চনত মাৰ্শ্বাল পৰিকল্পনা গ্ৰহণ কৰা হৈছিল নেক্সট অপশ্যন কুৱেশ্যন নাম্বাৰ 3 সুধিছে কোনখন দেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ অপশ্যন দিছে এ বাংলাদেশ বি নেপাল চি ভূটান আৰু ডি পাকিস্তান এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব সেয়া হ'ব কোনটো এ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে বাংলাদেশ গতিকে নিশ্চয় যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টিক লাইক কৰিব যাতে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে আজিৰ পৰাই চেনেলটিত গতিকে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 4 4 নম্বৰ প্ৰশ্ন দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ কোনখন দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ কোনখন অপশ্যন দিছে বাংলাদেশ বি শ্ৰীলংকা চি ভূটান ডি ভাৰত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে শ্ৰীলংকা গতিকে মনত ৰাখিব দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ হৈছিল শ্ৰীলংকা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 5 নম্বৰ প্ৰশ্ন বাংলাদেশ কেতিয়া স্বাধীন হয় অপশ্যন দিছে এ 1971 বি 1926 চি 1927 ডি 1994 গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 1971 চনত গতিকে 1971 চনত বাংলাদেশ স্বাধীন হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 6 6 নম্বৰ প্ৰশ্ন কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল অপশ্যন দিছে ব্ৰহ্মপুত্ৰ বি যমুনা চি গংগা ডি বৰাক এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো চি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে গংগা গতিকে মনত ৰাখিব গংগা নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন চিমলা চুক্তি কেতিয়া হৈছিল অপশ্যন দিছে 1992 বি 1972 চি 1945 ডি 1999 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 1972 চনত গতিকে মনত ৰাখিব 1972 চনত চিমলা চুক্তি হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 8 8 নম্বৰ প্ৰশ্ন কোন চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় অপশ্যন দিছে 2005 চনত বি 2015 চনত চি 19 চনত ডি 1929 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 2005 চনত গতিকে 2005 চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 9 9 নম্বৰ প্ৰশ্ন সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিছে জাপান বি নতুন দিল্লী চি নিউয়ৰ্ক ডি পেৰিছ গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে নতুন দিল্লী গতিকে মনত ৰাখিব সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল নতুন দিল্লীত অনুষ্ঠিত হৈছিল যদি ভিডিঅ'টি ভাল পাইছে অন্তত নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' লৈ আহিছোঁ লগতে চেনেলটি যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টিক লাইক এটা কৰিব লগতে ভিডিঅ'টি বা উপকৃত হৈছে নহৈছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব যদি উপকৃত হোৱা নাই ন' বুলি কমেণ্ট কৰিব মই ভাল পাম আৰু ভিডিঅ'টি যদি উপকৃত হৈছে নিশ্চয় আপুনি সঁহাৰি জনাব পৰৱৰ্তী পৰ্যায়ত সুন্দৰ ইম্পৰ্টেণ্ট কমন প্ৰশ্ন লৈ আহিম এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 10 অপশ্যন দিছে পাকিস্তানৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল অপশ্যন দিছে 1912 চনত বি 1952 চনত চি 1956 চনত ডি 1955 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ কোনটো
এইটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1956 চনত গতিকে মনত ৰাখিব 1956 চনত বা 1956 চনত পাকিস্তানৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 11 নম্বৰ শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল অপশ্যন দিছে 1911 বি 1948 চনত চি 1954 চনত ডি 1955 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ কোনটো হ'ব গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ হৈছে 1948 চনত গতিকে মনত ৰাখিব যে 1948 চনত শ্ৰীলংকাই স্বাধীনতা লাভ কৰিছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 12 নম্বৰ প্ৰশ্ন তাছখণ্ড চুক্তি কেতিয়া হৈছিল অতি ইম্পৰ্টেণ্ট তাছখণ্ড চুক্তি কেতিয়া হৈছিল অপশ্যনত দিছে 1913 চনৰ 14 জুলাইত বি 1944 চনৰ 17 জানুৱাৰী জুন চি 1954 চনৰ 11 জানুৱাৰী ডি 1966 চনৰ 10 জানুৱাৰী গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 1966 চনৰ 10 জানুৱাৰীত গতিকে মনত ৰাখিব 1966 চনৰ 10 জানুৱাৰীত তাছখণ্ড চুক্তি হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 13 নম্বৰ প্ৰশ্ন দ্বাদশ ছাৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অতি ইম্পৰ্টেণ্ট দ্বাদশ ছাৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিছে এ আমেৰিকাৰ ৱাশ্বিংটন চহৰত বি বাংলাদেশৰ ঢাকাত চি ভাৰতৰ নতুন দিল্লী ডি পাকিস্তানৰ ইছলামাবাদত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কি পাকিস্তানৰ ইছলামাবাদত আৰু যদি উপকৃত হৈছে নহৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি অন্ততঃ লাইক কৰিব যদি উপকৃত হৈছে যদি উপকৃত হোৱা নাই ন' বুলি কমেণ্ট কৰিব যে আপোনালোকক এই ধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন নহয় বুলি মই গম পাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ গতিকে আৰু অন্তিমটো প্ৰশ্ন আহি ভৰি দিছোঁ যদি শুদ্ধ উত্তৰ ভাল পাইছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব যে ভাল পাইছে নে বেয়া পাইছে 14 নম্বৰ প্ৰশ্ন 14 নম্বৰ কিমান চনৰ পৰা কিমান চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল কিমান চনৰ পৰা কিমান চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল অপশ্যন দিছে 1949 চনৰ পৰা 1956 চনলৈ বি 1947 চনৰ পৰা 1971 চনলৈ চি 1948 চনৰ পৰা 1971 চনলৈ ডি ওপৰৰ এটাও নহয় গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব 14 নম্বৰ ক্লিক বি ইজ দ্য কাৰেক্ট এনচাৰ 1947 চনৰ পৰা 1971 চনলৈ গতিকে আজিৰ ইম্পৰ্টেণ্ট জিকে এইকেইটাই আছিল যদি আপোনাৰ উপকৃত হৈছে নিশ্চয় যিকেইটা য়েছ বুলি কমেণ্ট কৰিব যদি উপকৃত হোৱা নাই ন' বুলি কমেণ্ট কৰিব যদি ন' বুলি কমেণ্ট কৰি নিশ্চয় মই গম পাম যে আপোনালোকক এই ধৰণৰ প্ৰয়োজনীয় ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰয়োজন নহয় আজিৰ পৰাই চেনেলটিত গতিকে পৰৱৰ্তী পৰ্যায়ত যিমান পাৰে সিমান শুদ্ধ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম যদি উপকৃত হৈছে নিশ্চয় চেনেলটিক অনুপ্ৰেৰণা যোগাব আৰু সুন্দৰ ভিডিঅ' আপোনালোকক লৈ আহিম পৰৱৰ্তী পৰ্যায়ত ইম্পৰ্টেণ্ট এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ধন্যবাদ শুভৰাত্ৰি